শ্ৰী শ্ৰী আইভেটি শলগুৰি সত্ৰ নসত্ৰ গাঁৱৰ পুৰণি নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠৰ সামৰণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটি শলগুৰি সত্ৰ নসত্ৰ গাঁৱৰ পুৰণি নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠৰ শনিবাৰে সামৰণি পৰে। বিশ্ব শান্তিৰ কামনাৰে অনুষ্ঠিত ভাগৱত পাঠৰ আৰম্ভণিৰ দিনা অৰ্থাৎ ৩০ জানুৱাৰীত বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰমোদ বৰাই। পাছত গাঁৱৰ কেইবাগৰাকী জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে ভাগৱত পাঠত। শনিবাৰে ভাগৱত পাঠ সামৰণিৰ ভাগৱত শোভাযাত্ৰাৰ পিছত নাম কীৰ্তন আৰু ৰাজহুৱা ভোজ অনুষ্ঠিত কৰা হয়। উক্ত ভাগৱত পাঠ সামৰণিত গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে অংশগ্ৰহণ কৰে আৰু কেইবাগৰাকী ভকত বৈষ্ণৱে নাম কীৰ্তন পৰিৱেশন কৰে। উক্ত সামৰণি কাৰ্যসূচীত প্ৰবীণ বৰাকে আদি কৰি ৫ শতাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এই ভাগৱত পাঠ 1973 চনৰ পৰা একাধিক্ৰমে চলি আহিছে। আমাৰ এই সত্ৰ অতি পুৰণি সত্ৰ। আপোনালোকে ইয়াত নেম ফ্লকত দেখিছে যে এইটাকে বহুত পুৰণা সত্ৰ। এই পুৰণা সত্ৰত আমি নানান কৃষ্টি ইয়াত পাতোঁ। ভাদ মাহ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ৰাস যাত্ৰা এই গোটেইবিলাক পতাৰ উপৰিও ভাগৱতটো আমাৰ ৰাইজে সিদ্ধান্ত কৰিলে যে আমি একেবাৰে প্ৰত্যেক বছৰে ভাগৱত পাতিম। এই ভাগৱত আগত এসপ্তাহ আছিলে, এতিয়া কালক্ৰমত এইবাৰ ল'ৰা ছোৱালী পৰীক্ষা হোৱা হেতুকে গতিকে খুব চমুৱাই 3 দিনতে এইবাৰ ভাগৱত ধৰিলে। গতিকে এই ভাগৱত পাঠ বৰ সাত্বিকভাৱে আমাৰ ইয়াত পতা হয়। মাললা ভকত বহুৱাই তেওঁলোকৰ দ্বাৰা অনুমোদন লৈ পেলাই তেওঁলোকক বহুৱাই আমি মানে ভাগৱত হেৰি কৰোঁ আৰু মালৰা ভকত নহ'লে আমি ভাগৱত পাঠ কৰাবই নোৱাৰোঁ। গতিকে প্ৰথম 4জনে ভাগৱত আমাৰ নামঘৰৰ ভিতৰতে আছে। ভাগৱত আমি বাহিৰৰ পৰা অনা নাই, নামঘৰৰ ভিতৰৰ পৰা উলিয়াই সত্ৰৰ 3 পাক ঘূৰি আৰু নামঘৰত 3 পাক ঘূৰি ভাগৱত মানে তাত প্ৰতিষ্ঠা কৰে। আৰু ভাগৱত লৈ অহাৰ পিছত নামঘৰীয়াই আহি পেলাই তেওঁলোকক সুধিব, ভাগৱতৰ আশীৰ্বাদ ল'ব আৰু এইফালৰ পৰা আশীৰ্বাদ দিব। এই সাত্বিক হিচাপে তেতিয়া ভাগৱত প্ৰতিষ্ঠা কৰি সেইদিনাৰ পৰা পঢ়া হয়। গোটেই অঞ্চলৰ মানুহ বাচকবনীয়া যিসকল পঢ়ুৱাই ইয়াত আহি পেলাই পঢ়েহি আৰু আমি তেখেতক আতিথ্য ধৰোঁ। গতিকে এইদৰে আমাৰ অনুষ্ঠান চলি আছে। ভৱিষ্যতলৈও চলি থাকিব। আৰু আমাৰ সত্ৰ অতি পুৰণি সত্ৰ, যিখন 1522 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা। চন্দ্ৰকান্ত সিংহই যেতিয়া ইয়াত শৰণ লৈছিলে তেখেতে 1500 পুৰা মাটি নিষ্পৃষা হিচাপে আমাৰ সত্ৰক দান কৰিছিলে। সেই মাটিতেই আমাৰ সত্ৰ চলি আছে। বৰ্তমান আমাৰ সত্ৰ যেতিয়াও ভূমি গভৰ্ণমেণ্টে অধিগ্ৰহণ কৰিলে যদিও আমাৰ সত্ৰৰ নামত, আমাৰ নামঘৰৰ নামত চকঠা চাৰিলোচা মাটি আছে। তাৰোপৰি আমাৰ বহাঘৰৰ কাৰণে আৰু পুখুৰীৰ কাৰণে প্ৰায় এবিঘা মাটি আছে। গতিকে এই সত্ৰ আমি জীয়াই থকালৈকে, আমাৰ ৰাইজ জীয়াই থকালৈকে এই সত্ৰত আমাৰ ভাগৱত চলি থাকিব। আৰু এই ভাগৱতৰ কাৰণে আমাৰ সকলো ৰাইজে ঐকান্তিকভাৱে ইয়াত যোগদান কৰে আৰু ওচৰ পাজৰৰ অঞ্চলৰ ৰাইজেও ইয়াত যোগদান কৰি চলাই আছে। মহাভাগৱত ভাগ আমাৰ শ্ৰী শ্ৰী শলগুৰি নসত্ৰৰ অন্তৰ্গত 3-4খন গাঁও লগ খাই আমাৰ এই মহাভাগৱত ভাগ প্ৰথমতে 7 দিনীয়া হৈছিল। ক্ৰমত এতিয়া ধৰি লওক এই পৰীক্ষাবিলাক চলি থকাৰ কাৰণে আমাৰ 3 দিনীয়া কাৰ্যসূচী লৈ এই অনুষ্ঠানটো পতা হৈছে। এই ভাগৱত ভাগ আমাৰ ধৰক প্ৰায় 35-40 বছৰ হ'ল গতানুগতিকভাৱে চলি আহি আছে। আৰু এইবাৰো আগৰ দৰেই আমাৰ এই ভাগৱত ভাগ পাঠ কৰা হৈছে। আমি ধৰি লওক অকল আমাৰ গাঁওখনে নহয়, আমাৰ গাঁওখনৰ লগত ওচৰ চুবুৰীয়া গাঁও দুখনেও সহযোগ কৰে। আৰু বিভিন্ন পাঠক বিভিন্ন ঠাইৰ পৰা, নগাঁও বুলিয়েই নহয় শিৱসাগৰৰ পৰাও আহিছে। এনেকুৱা আমাৰ পাঠক শিৱসাগৰৰ পৰাও আহিছে আৰু নগাঁও ডিষ্ট্ৰিক্টতো বিভিন্ন ঠাইৰ পৰা আহিছে। আপোনাৰ এইপিনে জাগিৰোড, কঠীয়াতলি, লংকা এনেকুৱালৈকে আহে। তাৰ বাহিৰেও আপোনাৰ আমাৰ এই অঞ্চলটো পাঠক আছে, তেওঁলোকো আহিছে। গতিকে আমাৰ যিটো পৰম্পৰাগত সেই সকলোবিলাক নিয়ম নীতিৰ মাজেৰে আমাৰ এই অনুষ্ঠানটো পতা হয়। তাত আমাৰ ধৰক যিসকলে ইয়াত নামঘৰীয়া বুলি কওঁ কৰ্মকৰ্তা
সেইসকলেই ইয়াত ভিতৰৰ কাম লগত আগভাগ লৈ ভাগৱত ভাগ পাঠ কৰাত সহায় কৰি দিয়ে। আৰু আমি এতিয়া ধৰি লওক 3 দিনীয়া কাৰ্যসূচীৰে কাইলৈ আমাক সমাপ্ত কৰিব। এই সমাপ্ত অনুষ্ঠানত বৃহৎ সংখ্যক ভক্তপৰ ৰাইজ এই অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজ আহি ইয়াত মানে একেলগে এসাঁজ খাই আমাৰ খৰমুখাই ওচৰত ভাগৱতৰ ওচৰত সেৱা লৈ সকলো মিলাপ্ৰীতিৰে এসাঁজ নিৰামিষ ভোজন কৰি সকলোৰ পৰা আমি এই 4-5টা বজাত শেষ হয়।